আপুনি নিজৰ চাৰিচকীয়া বাহনখন চলাই গন্তব্যস্থানলৈ গৈ আছে। সেই সময়তে কেইগৰাকীমান সুন্দৰী যুৱতীয়ে হাত দাঙি আপোনাৰ গাড়ীখন ৰখাল। তাৰ পিছতে কাটৰভাৱে যুৱতী কেইগৰাকীয়ে আপোনাৰ পৰা অৰ্থ সাহায্য বিচাৰিলে। বিকলাংগ ব্যক্তিৰ কল্যাণ কৰা সংস্থাৰ বাবে আপোনাৰ পৰা কিছু ধন বিচাৰিলে। দিলে এখন লিফলেট। আপুনি হয়তো 200 বা 300 টকা দিলে। বিকলাংগ লোকক সহায় কৰিলে বুলি হয়তো সন্তুষ্টিও লাভ কৰিলে। কিন্তু সাৱধান, আপুনি 200 টকাটো দি দৰাচলতে প্ৰবঞ্চিতহে হ'ল। আপোনাৰ সাহায্য কোনো বিশেষভাৱে সক্ষমে লাভ নকৰে, কাৰণ আপুনি জালত পৰিছিল ৰাজস্থানী লেডি গেঙৰ। কোন এই ৰাজস্থানী লেডি গেং? সেইটোৱে গুৰুত্বপূৰ্ণ প্ৰশ্ন। সুদূৰ ৰাজস্থানৰ পৰা আহি অসমত প্ৰবঞ্চনাৰ জাল পতা 7-8 গৰাকী যুৱতীয়ে হৈছে এই গেং। অসমৰ বিভিন্ন প্ৰান্তত এতিয়া এই লেডি গেঙৰ প্ৰতাৰণাৰ জাল। বহু লোকৰ বাবে এতিয়া আতংকৰো নাম ৰাজস্থানী লেডি গেং। কাৰণ কেৱল লেডি গেঙৰ যুৱতীয়ে কেৱল অনুৰোধেই নকৰে, ডকা হকাও দিয়ে। ডকা হকা দি চান্দা তোলে। বুধবাৰে উত্তৰ গুৱাহাটীত প্ৰবঞ্চনাৰ অভিযান চলাইছিল লেডি গেঙে। বিশেষভাৱে সক্ষমৰ বাবে সাহায্য বুলি লিখা এখন কাগজ লৈ লেডি গেঙৰ জিন্স টি-চাৰ্ট পিন্ধা টিপটপ যুৱতীয়ে ডকা হকা দি সংগ্ৰহ কৰিবলৈ ধৰিছিল 100 পৰা 1000 টকা। टोटल कितना गाड़ी से वो पैसा लिया? बहुत गाड़ियों से ले लिया, पता नहीं किस से ले लिया अभी। वो मतलब यहाँ अथॉरिटी से कोई कागज नहीं है, वो मतलब ऐसे ही एक गैंग है, हर साल आता है। हैंड से लिखा हुआ है। हाँ, तो बोलते हैं साइन करो, तो अपना नाम लिख दे। खुद अपने हाथ से नाम लिखे हैं। कितना गाड़ी? 100-150 गाड़ी से लिया होगा। हाँ, इससे भी ज़्यादा लिया होगा। छोटी बड़ी से तो ले लिया इतना मोदी नगर वैसे। উত্তৰ গুৱাহাটীৰ গেছ বটলিং প্লাণ্টৰ পথত চলিছিল লেডি গেঙৰ মিছন। কিন্তু ভবা কথা নহ'ল সিদ্ধি। সাংবাদিকে সবিশেষ জানিবলৈ পাৰি ঘটনাস্থলীত উপস্থিত হ'ল। আৰম্ভ কৰিলে সোধপোছ। সাংবাদিকৰ আগত স্বীকাৰ কৰিবলৈ বাধ্য হ'ল টিপটপ যুৱতীয়ে যে তেওঁলোক ৰাজস্থানৰ পৰা আহিছে। कहाँ से आया? कहाँ से? राजस्थान के सर। हाँ, ये कागज क्या है? राजस्थान रहते, गुजरात में हम बरसों से गुजरात में रहते। हाँ, तो इधर क्यों आया है? खुद के बहन भाई के लिए डोनेशन मांग रहे हैं, दे दो आपकी खर्चा होता है। ना ना, वो नहीं है ना। अत्रो वीडियो लानी देखी रहा। অসমৰ বিভিন্ন এলেকাত চলাই আহিছে এনেদৰে বলপূৰ্বক চান্দা বিচৰাৰ অভিযান। लिया है। তাৰ পিছতে আধুনিকা হিন্দীভাষী যুৱতীৰ পলায়ন। যি য'তে পাৰে ত'তে উঠি ঘটনাস্থলীৰ পৰা হৈ পৰিল অদৃশ্য। কৌশল নাজানো, বহুত সময় হ'ল আহা। আমি আমাৰ গেছ এজেঞ্চিৰ পৰা দেখা পাই আছোঁ, দেখিছোঁ যে বহুত মানে বাইকক ধৰি ধৰি পইচা তুলি আছে। আৰু কিহৰ কাৰণে তুলিছে বৰ্তমান গম পোৱা নাই। কিবা এখন কাগজ দেখায়, কিবা ফাণ্ডৰ কথা কয়, কিবা কয়। এতিয়া এটেনশ্যন অসম পুলিচ। আপোনালোকৰ চকুৰ সন্মুখতে ৰাজস্থানী লেডি গেঙৰ লুণ্ঠন অভিযান। অভিযান চলিছে উজনি নামনি। আজি নহয়, বহুদিনৰ পৰাই। অলপ মন দিয়ক অসম পুলিচ। ৰঙাঘৰলৈ নিব পাৰি নেকি চাওক। নিউজ ডেস্ক ৰিপৰ্ট, হেডলাইন ব্ৰিফ।